Welcome back to my YouTube channel. মই বৰ্ণিলি আপোনালোক সকলোকে পুনৰবাৰ বৰ্ণিলি আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু 9:10 হৈছে ৰাতিপুৱা এফালে যাওঁ মানে আমাৰ আজি খানা এটা আছে তো খানালৈ যাওঁ বৰমাহঁতৰ লগত মানে বৰমাহঁতৰ ঘৰতে খাম আপোনালোকেতো দেখিছে আগৰ ব্লগত মোৰ মানে দেউতাৰ ফ্ৰেণ্ডৰ ৱাইফ তো হেয়া তাহাঁতৰ ঘৰলৈ যাওঁ আৰু ৰাতিপুৱা যে দেউতাহঁতৰ লগত যাব ওলালে ন চিৰিয়াছলি পগলা লাগি যায় দেউতাই মানে ডিউটিলৈ যাওঁতে এইফালে থৈ যাম বুলি কৈছে তো আমি মাৰ মই ওলাইছোঁ মই মানে চাওকচোন মোৰ গা পা ধুই মেলি ল'লোঁ মূৰ ধুবলৈও মানে মূৰটো আঁচুৰিবলৈও মানে টাইম নাই মানে ইমানেই লৰালৰি কৰিছে তো গৈ মেলি লওঁ দেখাম আপোনালোকক এতিয়া হৰ্ণ বজাই থাকিব তো সেইটো কাৰণে লৰালৰিকৈ ওলাই মেলি লৈছোঁ তো আপোনালোকক তাত গৈ দেখাই থাকিম আজি আমি খানা খাম মানে 2021 শেষৰটো খানা বুলি নকওঁ কাৰণ আহি পেলাই ফেমিলি খানা এটাও আছে ঘৰৰ গোটেইখিনি তো সেয়া চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে তো এয়া আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া খুৰা ছোৱালীজনীও কলেজ যায় তো তাই আহিছে তাইৰো যাব লগতে আৰু আহি পেলাই এয়া দাদাৰ লগত অলপমান বৰমাৰ ল'ৰাটোৰ লগত অলপমান বজাৰ কৰিবলৈ ওলাই যাব লগা হ'ল বাইকতে গ'লোঁ আৰু গৈ পেলাই এতিয়া গৈ আছোঁ পামগৈ এতিয়া এয়া তাহাঁতৰ ঘৰলৈ সোমোৱা ৰাস্তাটো পালোঁহি আৰু আনফালে জুবিহঁতে তৈয়াৰ কৰি ৰাখিছে ডিম ব্ৰেড জাম চাহ এইবিলাক ৰেডি কৰি ৰাখিছে আৰু গৈ পেলাই আমি পূৰা খাইছোঁগৈহে আৰু তো এইফালে এয়া আমাৰ খানাৰ আয়োজন এইগৰাকী যে অকল লাজতে যাব মানে লাজে হয় থৈছোঁ অলপমান উঠাই আৰু এইফালে মই খাই আছোঁ এয়া বজাৰৰ পৰা আহি মেলি মানে দুটা ডিম মোৰ নহয় দেই কৈ দিছোঁ নহ'লে আকৌ দুটা ডিম মই খাইছোঁ বুলি ভাবিব পাৰে ন এইফালে এখেতে বনাব লৈছে গাহৰি পৰ্ক আমি যেনিবা নাখাওঁ ইহঁতি খায় তো তাহাঁতৰ কাৰণে গাহৰি আৰু আমাৰ কাৰণে লোকেল মুৰ্গী আৰু মই বনাম ভিতৰত এতিয়া পোলাও চাৰিওফালে দেখাই দিছোঁ এবাৰ ইয়াতে আমি খাম এতিয়া এইফালে আছে মা তুমি কি বনাবা মায়ে কি বনাবা তেখেত দুগৰাকীয়ে একো নবনাই আমি ছোৱালী দুগৰাকীয়ে বনাম কাটি বাচি দিছোঁ চব আৰু অঁ চব কাটি বাচি দিছে কাৰণে নবনাই বোলে এইফালে আছে আমাৰ মুৰ্গী মাংস এয়া লাই শাক দিছে এতিয়া গাহৰিত মানে গাহৰি মাংসত তাই লাই শাক দি বনাইছে আৰু মুৰ্গী মাংসও তাইয়ে বনাব জুবিয়ে বনাব বাকী ভিতৰত মই বনাম পোলাওটো আৰু প্লেইন ভাতটো বৰমাই পাতি দিব পুৰা মই বনাম আৰু কিবা আৰু ভাত বনাম মই প্লেইন হাঁহিছে দেখো পুৰা কমলা খাই আছে পুৰা কমলা খাইছে আৰু এনেকৈ আমাৰ 2021 চনটো বিদায় দিম আৰু আমি ন বাই 2021 ৱেলকাম টু 2022 এয়া পোলাওৰ কাৰণে আয়োজন চাউল সেইফালে সেয়া আছে তো এতিয়া মই বনাওঁ ষ্টাৰ্ট কৰোঁ আৰু ৰ'ব আৰু মোৰ ভিতৰত বনাব কৰিছে পুৰা বনাওঁ ভিতৰতে পিঁয়াজ কাটি লওঁ বাহিৰত মাংস ভিতৰত পোলাও ভাত এইবিলাক ভিতৰত বনাইছোঁ ষ্টাৰ্ট কৰোঁ আৰু বনাওঁ পোলাও এইফালে চব কাম হাত মানে কাম বকোৱাত যে মই এক্সপাৰ্ট মোতকৈ এক্সপাৰ্ট কোনো নাই নেকি কাম বকোৱাত পিঁয়াজ কাটিলোঁ গাজৰ আৰু মটৰ গ্ৰীণ মটৰ কাজু কিচমিচ চব হৈ গ'ল বনাওঁ
ফাৰ্ষ্ট ৰিফাইন দিওঁ এইটো যে আমাৰ ঘৰত খোৱাই নহয় ৰিফাইনটো এতিয়া খাওঁ আৰু এইটো কমি আছোঁ পানী লাগি আছে ফুটি যায় লং ইলাচি কাটি দে বেয়া মুৰ্গী থৈছোঁ এতিয়া দিম আদা নহৰু ঠিক আছে চাউল আছে লগতে এইখিনি দি দিম কাজু কিচমিচখিনি হয় মই ব্লগো বনাই আছোঁ ৰখি দে অলপমান তাই মানে মুৰ্গী বনাব তোৰ ৰেচিপিটো মানে সেইকাৰণে মোক ভিডিঅ' কৰিবৰ কাৰণে তাই মোক সোমাই লৈছে মই এতিয়া মুৰ্গী বনাম দেই পেলাইছোঁ কৰিলে কিবা কৰিলে অকণমান শুকান দি দিয়া মোৰ কাৰণে কি কৰিলে মিঠাতেল অলপ আমাৰ এনেকুৱাকেইটা এনেই কিনিলোঁ মায়ে নকৰে বটলতে লৈছোঁ গিলাচটো ঢাকন দি অলমষ্ট ভজা হৈ গৈছে এতিয়া আমি চাউলটো দি দিম চাউলখিনি চাওকচোন ইমানগাল বাকিবলৈ দি এতিয়া মানে বৰ দিগদাৰ হয়
সেইটো কাৰণে মানে দুটা লাগে এইটো বাকি কৰি দিবলৈ এটা প্ৰয়োজন হয় মানে हाँ हाँ साम रुको रुको मैं एटु बनाई लो उलियाब दियकचोन मैं কৈছো কাপোৰ আহিছে বুঢ়া কাপোৰ আনিছে বোলে চাই আহোঁ ৰ'ব নিমখ দিলোঁ নিমখ দিলোঁ এতিয়া চেনি দিম তই বনালি নি মুৰ্গী বনালি Yeah, because I already had my tail bone. एक मिनिट মই এটো বনাই গৈ আছো নহয় এইটো চাউল কথা হ'ব হ'ল ৰবা মই পানীটো দি পেলাই গৈ আছো মই ৰবা চাইছোগে কাপোৰ লৈ আগে সিমটো যে বহাই দিব দেই পানী গৰম নিদিলেও হ'ব যেতিয়া পোলাও বনাই হ'ব তাৰ পিছতে নেমু এটা কাটিব নেমুটো পানীখিনি অলপমান চেপি দি দিব তেতিয়া গোটা গোটা হৈ থাকে চাউলটো নহলে মানে লাগি ধৰে যে নিমখ আৰু চেনি দিয়াৰ কাৰণে লাগি ধৰে গোছ মানে আৰু এতিয়া বলক কাপোৰ চাওঁগে বলক আনিছে বিকিবলে বোৱা কাপোৰ তো মই পছন্দ কৰিছোঁ এইযোৰ দুযোৰ আনিছে এইযোৰ আৰু এইযোৰ আনিছে কিন্তু এইটো একে ডিজাইন হয় খালি এইযোৰ ল'ম ভাবিছোঁ ব্লেক যোৰ কেনেকুৱা লাগে আপোনালোকে জনাব অকমান গাতে লৈ চাওঁ দিয়াচোন না
দি দিছে আই দি দিছে মোক ঘৰতে বোৱা হয় নি বা চাচোন আৰে ভাই ল'বলৈ মানে মোক ভালকৈ অপশ্যনটোৱে নিদিয়ে এইযোৰ কেনেকুৱা লাগিছে জনাব ব্লেকত হ'ব যা বোলে চাচোন হ'ব যা বোলে এয়া এই ব্লেকত ল'ম নে ব্লেক যোৰে ভাল লাগিব নে য়েল্ল' যোৰে ভাল লাগিব জনাব কিন্তু মই চাগে ব্লেক যোৰে ল'ম ফাইনেলি মই কাপোৰ এযোৰ পাই গ'লোঁ বোৱা কাপোৰ মই একচুৱেলি চাদৰ মেখেলা বহুত ভাল পাওঁ বিশেষকৈ বোৱা কাপোৰবিলাক বহুত ভাল পাওঁ তো আনিলে ল'লোঁ আৰু এযোৰ দেখাম ৰ'ব এতিয়া কি বনাইছ মুৰ্গী কানেক্ট অফ হৈ গ'ল নেকি Power on. এয়া আমাৰ কাৰিকৰণীয়ে বাহিৰত বনাই আছে লোকেল মুৰ্গী কান্দি গৈছ তই কান্দিছ যে চকু ধৰিছে কিয় কান্দিছা দুখ লাগিছে কিবা কাৰণে নে কাৰোবালৈ মনত পৰিছে আমি আজি এটা খানা খাইছো এতিয়া ক'লে যাব ইয়াত গৈ পেলাই ঘৰলৈ যাম আপুনি চকলেট কালাৰৰ দাঁত চকলেটটোত বব আপোনালোকে যিটো কালাৰ কয় সেইবিলাক অঁ খালি গেৰো নালাগে হা পিংক কালাৰ অঁ মোকো আৰু এযোৰ পিংকত এযোৰ লাগে এইটো কালাৰ দেখাইছো নহয় ক'লা এটা কালাৰ দেখাইছো এয়া আমাৰ জুবিয়ে কাৰোবালৈ মনত পৰি কান্দি আছে এয়া কান্দিছে চবে চাওক তাই কালে মনত পৰিছে মনত পৰা নাই ন ই তুমি জানাহে কাৰোলৈ বোলে মনত পৰা নাই বোলে জুই ধোঁৱাই থৈছো এয়া দেউতা আহিছে এতিয়া দুপৰীয়াৰ সাজ খাবৰ কাৰণে ইয়াতে খাব ডিউটিৰ পৰা আহিছে খাই পেলাই যাব ফিডবেক ল'বলৈ মুখৰ আগত ৰখি আছে দেখো ফিডবেক ল'বলৈ কেনেকুৱা হৈছে প্ৰতিপাল এয়া আমাৰ খানা বেছি হ'ল নেকি হয় আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ নৱবৰ্ষটো যেন আপোনালোকৰ কাৰণে ভাল হয় সকলো ভালে থাকিব এনেদৰে আমি আজি 2021 চনটো বিদায় দিছোঁ আৰু 22 চনটো আদৰিবৰ কাৰণে সাজু হৈছোঁ তো সেই আপোনালোকো ভালে থাকিব হেপী নিউ ইয়েৰ তো আমি খাই মেলি ল'লোঁ এতিয়া মানে পূৰা খাই দিলোঁ পেট ভৰি গ'ল আৰু কি হ'ল বেছিকৈ যে ভাত খাব নোৱাৰিলোৱে মানে পোলাও খাব যে নোৱাৰিলোঁ কাৰণ বহুত বেছি মাংস খাই থকা হ'ল মানে যেতিয়াৰ পৰাই বনাইছিলে তেতিয়াৰ পৰাই টেষ্ট কৰি আছিলোঁ তো পেটটো মানে একদম আভোক হৈ থাকিলে সেইটো কাৰণে বেছিকৈ খোৱা নহ'ল আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তেন্তে নেক্সট ব্লগত পুনৰ এটা ভাল ভিডিঅ' সৈতে আপোনালোকক পুনৰ লগ পাই আছোঁ তেন্তে যদিহে আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত আপোনালোক নতুন ভিডিঅ' আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডে থকা বেল আইকনটো হিট কৰি দিব যাতে মই আপলোড কৰা ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় তেন্তে নেক্সট ব্লগত পুনৰ লগ পাই আছোঁ আজিলৈ বাই বাই